মানুহ 3-4জন মান লৈ আহিছে, আহি ইয়াতে থিয় কৰাইছে, মানুহটো নমাই দি পিলপিলিটো ঘূৰাই তাতে যাই থিয় হৈছে। বাইক এটা ইমান ৰাণত আহিল 3জন মানুহ লৈ আহি পিছফালৰ পৰা এনেকুৱা খুন্দালে বাইকটোৱে টুকুৰা হৈ গ'ল। এতিয়াতো মানুহে পিলপিলিৰে দোষ দি থাকিব যে পিলপিলি আৰু বাইক বৰ্তমান যেটো হৈ আছে পৰিস্থিতিত, কিন্তু এইটো নহয়। এইটো মানে অৰিজিনেলি বাইকটো একদম মানে মদৰ বোতলো আছিল পকেটত, ইয়াত ভাঙা টুকুৰা এতিয়াও আছে। ইমান মদ খাই আছিল আৰু কি ল'ৰা 3জনে। একদম বাইক যি চালাই আছিল ইয়াৰ অৱস্থা মানে সংকটজনক, ইয়াৰ কথা ক'ব নোৱাৰোঁ। বাকী চিৰিয়াছ আৰু কি। আৰু পিলপিলি যিজনে চালাই মানে বহি আছিল, তাই পৰি যায়, মাথাটো ফাটছে, হাতত অলপ দুখ পাইছে। পিলপিলিটো চলা নাছিল, ছাইডত থিয় হৈ আছিল, পিছফালৰ পৰা বহুত ৰাণত আহি তেওঁতে খুন্দাইছে।